মৃগাক্ষী এক আধৰুৱা প্ৰেম কাহিনী। তাহানিৰ স্মৃতিবোৰে আজি বৰকৈ আমনি কৰিছে। বি বৰুৱা কলেজত পাৰ কৰা সময়, তুমি আৰু তোমাৰ প্ৰতি থকা মোৰ একপক্ষীয় প্ৰেম। বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদকৰ পদত আছিলো মই অনিৰ্বাণ শইকীয়া। কলেজৰ বাৰ্ষিক অনুষ্ঠানৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল শ্ৰীমতী মৃগাক্ষী শৰ্মা, অৰ্থাৎ তুমি। তাৰ বাবে মোৰ মনত আনন্দ উল্লাসেৰে ভৰি পৰিছিল। কলেজ কেণ্টিনত মই তাৰ বাবে পাৰ্টিও দিছিলোঁ। সেই পাৰ্টি দিয়া কথাটো ৰোমান পাই তুমি মোক সুধিছিলা, কোন তুমি মোৰ বাবে? মই সেই কৌতূহলীয়া প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছিলোঁ যে জুবিন দাৰ। তুমি যেন হৃদয়ৰ মলয়া বতাহ, গভীৰ এন্ধাৰৰ এমুঠি পোহৰ। তুমি যেন আকাশৰ শুকুলা ঘোঁৰা, দিঠকৰ এটি মিঠা হাঁহি হোৱা। গানটোৰ অনুভৱ তুমি মোৰ বাবে মৃগাক্ষী। কিন্তু মই ক'বই নোৱাৰিলোঁ, কাৰণ সেই সময়ত তোমাৰ প্ৰতি মোৰ প্ৰেম একপক্ষীয় যে। কলেজৰ অনুষ্ঠানত তুমি গোৱা গীতটি মই ৰেকৰ্ডিং কৰি নিথৰ ৰাতি এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ, আনকি মন নভৰালৈকে শুনিছিলোঁ। কলেজ শেষ হোৱাৰ পাছত ঘৰত আহি এটা কথাকে ভাবি থাকোঁ, কেতিয়ানো ৰাতিপুৱাব, 9টা বাজিব, তোমাক আকৌ দেখা পাম। তোমাৰ প্ৰেমত পঢ়ি উদ্ভণ্ডালি কৰি ফুৰা কলেজৰ সাধাৰণ সম্পাদক ভদ্ৰ হ'বলৈ শিকিছে তোমাৰ প্ৰেমত পঢ়ি প্ৰথম কবিতা লিখিছিলোঁ বি বৰুৱা কলেজৰ মৰম লগা অভিমানী ছোৱালীজনী। কবিতাৰ প্ৰেমত পৰিলোঁ, গান গুণগুণাবলৈও আৰম্ভ কৰিলোঁ, মাথো তোমাৰ প্ৰেমত পৰি। কলেজৰ পুথিভঁৰালৰ চাৰিচুক নেদেখা ল'ৰাটোৱে তোমাৰ পাছে পাছে গৈ প্ৰথমবাৰৰ বাবে কিতাপ পঢ়িছিলোঁ। কিতাপ পঢ়াটো মোৰ বাবে আছিল মাথো এক বাহানা। আচল কথাটো মৃগাক্ষী শৰ্মাৰ সৈতে সময় পাৰ কৰিব বিচাৰিছিলোঁ। চাওঁতে পাৰ হ'ল ছেমিষ্টাৰৰ 3টা বছৰ। তোমাক আজি কম, কালি কম, মনৰ কথাবোৰ খুলি ক'বই নোৱাৰিলোঁ। শুনিছোঁ আজি তুমি কোনোবা এজন ভদ্ৰলোকৰ সান্নিধ্যত দুটি মৰম লগা সন্তানৰ মাতৃ হ'লা। মোৰ প্ৰেম কাহিনীও একপক্ষীয় উপাধি পালে। মোৰ প্ৰেম হৈ পৰিল মামণি ৰয়ছম গোস্বামী বাইদেউৰ আধা লিখা দস্তাবেজৰ দৰে। মৃগাক্ষী এক আধৰুৱা প্ৰেম কাহিনী।